যোৱাকালিয়ে মই ৰুমলৈ আহিছিলোঁ আহি ৰুমটো চাফা কৰিলোঁ কাৰণ স্কুল খুলিব হ'ল যে গৰম বন্ধ শেষ হ'ল এতিয়া আজি মই পুৱাই ওলালোঁ স্কুললৈ বুলি পিছে কিয় কাৰণ আজি আমাৰ স্কুলত এখন টিচাৰ ছেমিনাৰ আছে বলক স্কুললৈ যাওঁ স্কুললৈ বুলি পুৱাই গাড়ীখনত বহিলোঁ গাড়ী ষ্টাৰ্ট দিলোঁ গাড়ী ষ্টাৰ্ট দি এতিয়া ক'ত যাম বলক স্কুললৈ যাওঁ স্কুল আহি পালোঁ বহুত দিনৰ মূৰত স্কুলৰ পৰিৱেশটো দেখা পালোঁ ভাল লাগিলে স্কুললৈ সোমাই গ'লোঁ বহুত দিনৰ মোটামুটি এমাহৰ মূৰত আহিলোঁ স্কুললৈ আজি আটাইবোৰে ৰৈ আছিলে সকলোৱে এক্সাইটেড হৈ আছিলে কিয়নো আমাৰ ছেমিনাৰখন যিহেতু আছে সকলোৱে ছেমিনাৰ এটেণ্ড কৰিব ৰৈ আছিলে সকলোৰে মুখত হাঁহি যিহেতু প্ৰত্যেকে আজি বহুত দিনৰ মূৰত ইটো সিটোক লগ পালোঁ ফূৰ্তি লাগিছিলে এনেকি হীৰক দা জনি আমি সকলোৱে ৰৈ আছিলোঁ ছেমিনাৰখন এটেণ্ড কৰিবৰ কাৰণে আৰু ছেমিনাৰখন আছিলে আজি আমাৰ টিচিং স্কিলৰ ওপৰত টিচিং স্কিল ডেভেলপমেণ্ট এটিটিউড বিল্ডিং ক্লাছৰুম মেনেজমেণ্ট আজি এই ছেমিনাৰখনত দুখন স্কুলৰ টিচাৰ্ছ জমা হৈছিল এখন হ'ল দামৰা ডন বস্কো আৰু এখন হ'ল আমাৰ বকো ডন বস্কো সকলোবিলাক আজি লগ হৈছিলোঁ আমি এয়া ছেমিনাৰৰ আগমুহূৰ্তখিনি সকলোবিলাক টিচাৰ্ছে নিজৰ নিজৰ স্থানবিলাক গ্ৰহণ কৰি আছে এয়া আমাৰ ফাদাৰে আমাৰ স্কুলৰ ফাদাৰে ইন্ট্ৰডাকশ্যন পাৰ্টখিনি দি আছিলে যোনে আমাক আজি ছেমিনাৰটো গাইড কৰিছে তেওঁৰ নাম হ'ল মিষ্টাৰ আনন্দ টপ্পু তেওঁক এখন ফুলাম গামোচাৰে আমাৰ স্কুলৰ ফালৰ পৰা এনেকৈ সম্বৰ্ধনা জনোৱা হৈছিল ফাৰ্ষ্ট ছেশ্যনটো ষ্টাৰ্ট হৈ গ'ল ছেশ্যন ষ্টাৰ্ট হোৱাৰ পাছত তললৈকে আমাক লৈ আহিলে কিবা কিবি এক্টিভিটি দিলে আমাক এক্টিভিটিবিলাক কৰিলোঁ খুবেই ভাল লাগিল এক্টিভিটিবিলাক কৰি আমি সকলোৱে এনেকৈ ৰেডি হৈছিলোঁ এক্টিভিটি কৰিবলৈ এক্টিভিটি কৰি গৈ আমি আকৌ ওপৰলৈ গ'লোঁ ওপৰলৈ গৈ আকৌ ছেশ্যনটো ষ্টাৰ্ট হ'ল লাহে লাহে এই ছেশ্যনটো ষ্টাৰ্ট হৈ গ'ল তেওঁ এক্সপ্লেইন কৰি আছে লেকচাৰ দি আছে আমি শুনি আছোঁ বুজি আছোঁ ছেশ্যনটো শেষ হোৱাৰ পাছত টি ব্ৰেক দিলে টি ব্ৰেকৰ কাৰণে সকলোবিলাক টিচাৰ্ছে এনেকৈ ৰেডি হৈছিলে মেম ৰাজশ্ৰী ৰেডি হৈছিলে চাহ খাবৰ কাৰণে সকলো টিচাৰ্ছে লাইন লৈ গৈছিল চাহ চিঙৰা খাবৰ কাৰণে চাহ চিঙৰা খাই আমি আকৌ আহিলোঁ নেক্সট ছেশ্যনটো ষ্টাৰ্ট কৰিবলৈ তেখেতে আকৌ এক্সপ্লেইন আৰম্ভ কৰিলে খুব ধুনীয়া কিছুমান মেথডছ তেওঁ দিছে আমাক যিবিলাক মেথড আমাক বহুত হেল্প হয় ফিউচাৰত নেক্সট আমাৰ ছেশ্যনটো শেষ হোৱাৰ পাছতে আমাৰ লাঞ্চ ব্ৰেক ষ্টাৰ্ট হ'ল সকলো টিচাৰ্ছে এতিয়া লাঞ্চ কৰি আছে খুব সুন্দৰকৈ ডিলিচিয়াছ ফুড লোকেল চিকেন পনীৰ সকলোবিলাক খালোঁ হ'ল আমাৰ মোৰ ভাতৃ পুত্ৰীম মিথুন দা জনি এন্থনী ছাৰ ছেমিনাৰখন খতম হোৱাৰ পাছত বেলেগ ভিডিঅ'জ লোৱা নহ'ল আৰু ছেমিনাৰখন খতম হোৱাৰ পাছত ডাইৰেক্ট ঘৰলৈ গৈ আছোঁ এতিয়া বৰ্তমান ঘৰ হ'লোঁ আৰু এয়াই আছিল মিনি